নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 21 তাৰিখে হৈ যোৱা প্ৰথম পেপাৰখনৰ ওপৰত, যিখনৰ কোৱালিফিকেশ্যন 10 পাছ আছিল। আমাৰ সেইখন পেপাৰত পোষ্ট আছিলে 4,646টা আৰু তাৰ এগেইনষ্টত এপ্লিকেশ্যন আছিলে 4,02,056খন। তো ইয়াৰ ৰেচিঅ'টো হৈছে 86:1 পোষ্ট। এটা পোষ্টৰ বিপৰীতে 86জন প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিছিলে। তো এইটো দেখিলে কাট অফ মাৰ্ক অলপ হাই হ'ব যেন লাগে, কিন্তু হাই হ'ব যেন লাগিলেও নহয়, কিয়নো পেপাৰ বহুত টান আহিছিলে। যিবোৰে পৰীক্ষা দিছে বেছিভাগে কৈছে যে কুৱেশ্যন পেপাৰবোৰ কৰিব নোৱাৰিলোঁ, মেথছবোৰ বহুত টান, আৰু যিবোৰ জেনেৰেল নলেজৰ প্ৰশ্ন সেইবোৰ মানে সিহঁতে বহুত বছৰ আগতে পঢ়িছিলে, চ' মনত নাই, পাহৰি গৈছে। ইয়াত যিবোৰ কেণ্ডিডেট গ্ৰেজুৱেশ্যন কৰি এপ্লাই কৰিছে সিহঁতৰ মানে যদিও এপ্লাই কৰিছে পৰীক্ষা ভাল হৈছে, কিন্তু সিহঁতৰ কেঞ্চেল হ'ব। তো সেইবোৰ চাই ইয়াৰ কাট অফ মাৰ্ক বেছি নহ'ব যেন এটা অনুমান কৰিব পাৰি। তো আনুমানিক হিচাপত মানে এটা কাট অফ মাৰ্ক উলিয়াই আছোঁ, যিটো মানে আনৰিজাৰ্ভ কেণ্ডিডেট মেলসকলৰ, মানে আনৰিজাৰ্ভত যিবোৰ পুৰুষ কেণ্ডিডেট সিহঁতৰ 65ৰ পৰা 70ৰ ভিতৰত এটা কাট অফ মাৰ্ক থাকিব যেন অনুমান কৰিব পাৰি। যিবোৰ প্ৰশ্ন লেভেল আছিল সেইবোৰ টান হৈছে, গতিকে ইয়াতকৈ বেছি কাট অফ মাৰ্ক যাব নোৱাৰে। আৰু যিবোৰ ফিমেল কেণ্ডিডেট আনৰিজাৰ্ভ সিহঁতৰ 50ৰ পৰা 55ৰ ভিতৰত থাকিব। আৰু আমাৰ যিবোৰ ST মেল 50ৰ পৰা 55ৰ ভিতৰত, ইয়াতকৈ 2-1 নম্বৰ হেৰফেৰ হ'ব পাৰে, কিন্তু বেছি হেৰফেৰ নহয়, কিয়নো কেণ্ডিডেট বহুত কম, মানে ফিমেল কেণ্ডিডেট বহুত কম ইয়াতে। তো ST যিবোৰ ফিমেল সিহঁতৰ 40ৰ পৰা 45ৰ ভিতৰত, আৰু যিবোৰ SC মেল 46 to 49ৰ ভিতৰত থাকিব। আৰু যিবোৰ SC আমাৰ ফিমেল কেণ্ডিডেট সিহঁতৰ 38ৰ পৰা 42ৰ ভিতৰত থাকিব। তাৰপিছত নেক্সট আছে আমাৰ OBC MOBC কেণ্ডিডেটৰ ST SC সমানে থাকিব, কাৰণ কিয়নো ইহঁতৰ পোষ্ট ৰিজাৰ্ভেশ্যনটো বেছি আছে, কেণ্ডিডেট বেছি হ'লেও ৰিজাৰ্ভেশ্যনো বেছি আছে। চ' ইহঁতৰ 46ৰ পৰা 50ৰ ভিতৰত আমাৰ মেল কেণ্ডিডেটখিনি থাকিব, আৰু ফিমেল কেণ্ডিডেটৰ 40ৰ পৰা 45ৰ ভিতৰত থাকিব। তো এইখিনি আমাৰ যি ক্লাছ 10 লেভেলৰ কুৱেশ্যন পেপাৰৰ কাট অফ মাৰ্ক এইখিনি হ'ব। তো যিবোৰৰ এইখিনিৰ ভিতৰত মানে ৰাইট হৈছে সিহঁতে বেছি টেনশ্যন ল'ব নালাগে, নেক্সট ষ্টেপ যি আছে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। আৰু আমাৰ 2 নম্বৰ পেপাৰখন আছিল 8 পাছ। ইয়াতে পোষ্ট আছিলে 9,635টা আৰু এপ্লিকেশ্যন আছিলে 1,06,747খন। তো ইয়াৰ ৰেচিঅ'টো হৈছে এনেকুৱা 11:1 পোষ্ট, মানে এটা পোষ্টৰ বিপৰীত 11জন প্ৰাৰ্থীয়ে আবেদন কৰিছে। তো এইটো দেখিলে এনেকুৱা লাগে কাট অফ মাৰ্ক বেছি নাযাব, একদম কম কাট অফ মাৰ্ক হ'ব ইয়াৰে। তো ইয়াৰ ওপৰত অনুমান কৰি ইয়াৰে কাট অফ মাৰ্কটো ওলোৱা হৈছে, আৰু যিবোৰ প্ৰাৰ্থীয়ে পৰীক্ষা দি আহিছে সকলৰ মনৰ কথা জানি মেথান এইটো কাট অফ মাৰ্ক উলিওৱা হৈছে। তো ইয়াত আমি আনৰিজাৰ্ভ যিটো কেণ্ডিডেট পুৰুষ মেল সিহঁতৰ 55ৰ পৰা 60ৰ ভিতৰত মানে আনুমানিক ধৰিছোঁ, আৰু যিবোৰ ফিমেল কেণ্ডিডেট আনৰিজাৰ্ভ সিহঁতৰ 40ৰ পৰা 46ৰ ভিতৰত ধৰা হৈছে। আৰু যিবোৰ আমাৰ ST মেল কেণ্ডিডেট সিহঁত 35 to 40ৰ ভিতৰত সিহঁতক ধৰা হৈছে, আৰু ST ফিমেল কেণ্ডিডেট 30ৰ পৰা 35ৰ ভিতৰত ধৰা হৈছে। আৰু SC মেল যিবোৰ সিহঁত 35 to 40, আৰু SC যিবোৰ ফিমেল কেণ্ডিডেট সিহঁতৰ ধৰা হৈছে 30ৰ পৰা 33ৰ ভিতৰত। আৰু OBC MOBC মেল কেণ্ডিডেট 40ৰ পৰা 45, আৰু ফিমেল 36 to 39। সকলোৱে ভাবিব পাৰে যে ইমান কম কাট অফ মাৰ্ক যাবনে? হয়, ইমান কমেই যাব, কিয়নো যিবোৰ কেণ্ডিডেটে পৰীক্ষা দিছে সকলোৱে জানা মনৰ কথা নিজৰ, কিমান প্ৰশ্ন কৰিব পাৰিছে, কিমান কুৱেশ্যন টান পাইছে। তো ইয়াৰ ভিতৰত যাৰ মানে শুদ্ধ হৈছে সিহঁতে নিশ্চিন্ত মনে থাকক, নিশ্চয় তোমালোকৰ ভাল হ'ব, চাকৰি পাবা।